আজি মই আমৰ আচাৰ বনোৱা দেখাম। এয়া মই এইখিনি প্ৰায় 1 কেজিমান আম লৈছোঁ। সম্পূৰ্ণ কেঁচা আম মই ভালদৰে ধুই লৈ ধুনীয়াকৈ এই কাপোৰখনেৰে শুকানকৈ মুচি ল'লোঁ। তাৰপিছত আপোনালোকক দেখাইছোঁ। আৰু এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি অকণমান শুকাবলৈ দিম। তাৰপিছতে মই আচাৰ বনাম আৰু আপোনালোকক মই দেখাম পিছৰ পৰ্যায়টো। সকলো আচাৰতকৈ আমৰ আচাৰটো আচলতে খুব ভাল লাগে খাই। আৰু মই কি পদ্ধতিত আমৰ আচাৰ বনাওঁ আপোনালোকক দেখাওঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আসসালামু আলাইকুম এভৰিৱান, মই মাহৰিনৰ আম্মাই মাহৰিন ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ পদ্ধতিত আমৰ আচাৰ বনাই দেখাম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মই এয়া আমখিনি সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ। সৰু এইখিনি কৰিছোঁ ধুনীয়াকৈ নিমখ চিমখ মা মছলা ভালকৈ সোমাই যায় আৰু এডোখৰ খালেই হয়, লোকচান নহয় বস্তুটো। আৰু এতিয়া মই ভাবিছিলোঁ ৰ'দত দিম বুলি, কিন্তু বৰষুণ দি আছে, ৰ'দত নিদিওঁ। এতিয়া নিমখ অলপ দি লওঁ, অকণমান সৰহকৈ নিমখ দিব লাগে। সেয়া মই এইখন চামুচেৰে 4 চামুচ নিমখ দি সানি লওঁ। আমখিনিত ভালকৈ নিমখ সানি ল'লোঁ। এতিয়া মই এটা বটলত গোটেই আমখিনি ভৰাই থৈ দিম। বটলটোত 1 বটল ভৰ্তি হৈ গ'ল। এইখিনি মই এতিয়া ধুনীয়াকৈ ঢাকনখন লগাই এসপ্তাহলৈ থৈ দিম আৰু এসপ্তাহৰ পিছত আপোনালোকক দেখাম। এই আচাৰখিনিত মই প্ৰয়োজনীয়তকৈ অকণমান বেছিকৈ নিমখ দিছোঁ, কাৰণ নিমখৰ এটা স্পেচিয়েল গুণ আছে। ই আচলতে প্ৰিজাৰ্ভেটিভৰ কাম কৰে, সেইকাৰণে নিমখ থাকিলে ই অকণো বেয়া নহয়। এই আমখিনিৰে মই বতৰ যদি ভাল হ'লহেঁতেন এদিন ৰ'দত দিয়ে মই আচাৰ বনালোহেঁতেন, কিন্তু যিহেতু এতিয়া বতৰ বেয়া, সেইকাৰণে মই বটলত ভৰাই থৈছোঁ। আৰু এমাহ এনেদৰে ভৰাই থ'লেও বা এবছৰলৈ ভৰাই থ'লেও অকণো কিন্তু আমখিনি বেয়া নহয়, পূৰা সতেজ হৈ থাকে। এয়া এমাহৰ পাছত মই আমখিনি আপোনালোকক দেখাই আছোঁ। ইমান ধুনীয়া হৈছে আমখিনি, দেখিছে? প্ৰায় এমাহ হ'ল এইখিনি দিয়া, বঢ়িয়া হৈ আছে। এতিয়া ৰ'দটো চোকা, এতিয়া ৰ'দটো ধুনীয়াকৈ উলিয়াই দিম। এতিয়া আমত থকা এক্সট্ৰা নিমখটো এনেকৈ যাবগৈ, দি লওঁ। এনেকৈ প্ৰায় এবছৰ থ'লেও আমখিনি বেয়া নহয়, খুব ধুনীয়া হৈ থাকে। এতিয়া মই ধুনীয়াকৈ ৰ'দত উলিয়াই দিম। বৰ ধুনীয়া গোন্ধ আহিছে, মজা গোন্ধ আহিছে। মোৰ খাবলৈ মন গৈছে। ৰ'দটো বহুত চোকা, ইয়াতে দি থওঁ। এইখিনি জেগাত আমাৰ আবেলিলৈকে ৰ'দটো থাকে। আমখিনি মই 2 দিন শুকুৱালোঁ। খুব চোকা ৰ'দ আছিল, সেইকাৰণে আমখিনি পূৰা শুকাই একদম ধুনীয়া হৈ গ'ল। মই এতিয়া আচাৰৰ কাৰণে মা মছলাখিনি অকণমান আপোনালোকক দেখাই দিওঁ। মই মা মছলা এয়া 5 ফোৰণ হয়, মই চাহ চামুচেৰে 4 চামুচ দিছোঁ। আৰু এয়া হৈছে আজৱাইন এচামুচ দিছোঁ, আৰু এয়া হালধি গুড়ি এচামুচ দিছোঁ। তাৰপিছতে এইখন চামুচেৰে এচামুচ মই জলকীয়া গুড়ি দিছোঁ, আৰু এয়া শুকান জলকীয়া মই 9-10টামান লৈছোঁ। আৰু এতিয়া মই এই শুকান জলকীয়াকেইটাক গৰম কেৰাহীখনত অকণমান ভাজি ল'ম। ভাজি অকণমান খুন্দি ল'ম, সম্পূৰ্ণ গুড়ি নকৰোঁ, অকণ গোটা গোটা হৈ থাকিলে ভাল লাগে আচাৰত খাই। জলকীয়াবোৰ গোটা গোটাকৈ ৰাখিছোঁ, আচাৰত এনেকৈ দিলে ভাল লাগে। এতিয়া মই প্ৰায় 200 গ্ৰামমান মিঠাতেল এই কেৰাহীখনত গৰম হ'বলৈ দিম, আৰু অকণমান ভাপ অহালৈ গৰম কৰিম তেলখিনি। তাৰপিছতে গেছটো অফ কৰি দিম। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল, মই গেছটো অফ কৰি দিছোঁ। অফ কৰি মই এই গৰম তেলতে আজৱাইনখিনি, তাৰপিছতে বাকী মা মছলাখিনি গোটেইখিনি দি দিম। প্ৰথমতে আজৱাইনখিনি দি লৈছোঁ, যিহেতু আজৱাইনখিনি একেবাৰে কেঁচা হয়, ভাজা নাছিলোঁ মই। গৰম তেলত মই গোটেইখিনি মা মছলা দি দিলোঁ। দিয়াৰ পাছত ভালকৈ লৰাই এতিয়া মই আমখিনি ঢালি দিম। আৰু এয়া মই আমখিনি ঢালি দিলোঁ। ঢালি দি ভালকৈ মিক্স কৰিছোঁ। মিক্স কৰাৰ পাছত সম্পূৰ্ণ এটা শুকান এয়াৰ টাইট বটল এটাত আচাৰখিনি ভৰাই থ'ম। আৰু আচাৰৰ বটলটো মই 2 দিনমান ৰ'দত দিম, তাৰপিছত ভিতৰত ভৰাই থ'লে হ'ল। আচাৰ বেয়া হোৱাৰ মূল কাৰণে দুটাই। আচাৰৰ বটলৰ যদি ঢাকনখন ঢিলা হয় আৰু আচাৰ উলিওৱা চামুচখন যদি অকণমান পানী থাকে, তেতিয়াহ'লে সেই আচাৰ বেয়া হৈ যায়। এই দুটা কথাৰ ওপৰত গুৰুত্ব দিলে আচাৰ বেয়া নহয়, বহুত দিন ভালে থাকে। আজি মই আপোনালোকক
মোৰ পদ্ধতিত আমৰ আচাৰ বনাই দেখালোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। প্লিজ মাহনী ৱৰ্ল্ডক এনেদৰে ছাপোৰ্ট কৰি যাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন কোনোবাই চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।